সব সাইলেন্ট হ'ব হেল্ল' বহুত দিনৰ মূৰত আকৌ ব্লগিং ষ্টাৰ্ট কৰিছোঁ আচলতে আজি এটা স্পেচিয়েল ব্লগ হ'ব সকলোৱে চাই ভাল পাব বুলি মই পুৰা গ্যাৰাণ্টি দিছোঁ ভাল পাব আৰু তেতিয়াহ'লে এতিয়া আজি ব্লগটো এনেকৈ ষ্টাৰ্টিং কৰোঁ বহুত দিন হ'ল পাহৰি গৈছোঁ তথাপিতো আৰম্ভ এনেকৈ কৰিব লাগিব চ' ৱেলকাম বেক টু মাই ইউটিউব চেনেল বি ব্লগছ চ' কি খবৰ ৰাইজ আশা কৰোঁ সকলোৱে ভালে আছে মোৰো বহুত ভাল বলক তেতিয়াহ'লে আজিৰ এই ব্লগটো আৰম্ভণি কৰোঁ কিন্তু ইয়াত নহয় আমি একদম আৰম্ভণিলৈ যাওঁ মানে ৰুমৰ পৰা আহোঁগৈ মই আছোঁ এতিয়া কাজিৰঙাত আছোঁ লজত আছোঁ আৰু আজি এটা স্পেচিয়েল দিন আৰু ভাবিছোঁ ব্লগটো ষ্টাৰ্ট কৰোঁ এনেকৈ আৰু মোৰ লগত এতিয়া কোন কোন আছে এবাৰ দেখা যাওক বাকী আমি এটা সৰু সুৰাকৈ ৰিইউনিয়ন হ'ল আমাৰ গোটেইখিনি নাই দুটামান মিচিং বাট কালি অলপ এনজয় কৰিলোঁ ইয়াত সকলো একেলগতে আৰু আজি এতিয়া গোটেইখিনি মিলি অলপ কাজিৰঙাৰ মাজত সোমাই যাম জীপ চাফাৰী কৰিম ঘূৰিম তাৰপৰা সকলোৱে আবেলিলৈকে ইয়াত আজি কটাই কাজিৰঙাত তাৰপৰা ভাগে ভাগে ওলাই যাব নিজৰ নিজৰ গন্তব্যস্থললৈ হয় বাকী ভাল লাগিলে গোটেইসোপা লগ হ'ল একেলগতে বাকী মই প্ৰথমতে সকলোকে ধন্যবাদ দি লৈছোঁ বোলো যে অকণমান সময় মিলাই আহিলে ইয়ালৈ ভাল লাগিলে এতিয়া ব'লা কাজিৰঙা যাওঁ ব'লা ব'লা অঁ এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্ট কৰা নাই সকলোৱে ব্ৰেকফাষ্টটো কৰি লওঁ সকলোৱে তাৰপিছত আৰু ওলাই যাম আৰু पीछे तो देखो हमको देखता ही नहीं ओ पला चश्मा लगा আমি বাগৰিত আহি পালোহি ব্ৰেকফাষ্ট টাইম চলি আছে লাল চাহ সৈতে ৰাতিপুৱা আৰম্ভণি ড্ৰাই কেকো আছে নেকি দিয়া মোকো দিয়া দেই এতিয়া এইফালে কাউণ্টাৰ আছে পিছফালে দেখিছে এই কাউণ্টাৰ আছে কাউণ্টাৰত গৈ পেলাই টিকেট কৰিব লাগিব গাড়ীৰ কাৰণে আৰু পাৰ হেড আপোনাৰ পাছ উলিয়াব লাগিব তাৰপিছত আমি ভিতৰলৈ সোমাই যাম কাজিৰঙাৰ যোনটো ৰেঞ্জতে নাযাওক কিয় প্ৰথমতে আপুনি এণ্ট্ৰি কৰিব লাগিব গাড়ীৰ কাৰণে এক্সট্ৰা আৰু পাৰ হেড এক্সট্ৰা আৰু এতিয়া আমি ইয়াত এণ্ট্ৰি কৰিবলৈ আহিছোঁ ইয়াত টিকেট কাটিব লাগিব এইটো কাউণ্টাৰ এনেকৈ থাকিবই টিকেট কাউণ্টাৰত গৈ টিকেট কাটিলে তাৰপিছত ইয়াত ডকুমেণ্টছ দিব লাগিব দিয়াৰ পিছত ফিজ দিব তাৰপিছত আপোনাক ভিতৰলৈ যাব লাগিব পাছ উলিয়ালোঁ হৈ গ'ল বাকী এয়া আমাৰ লগত আছে স্পেচিয়েল গাইড মানে আমাৰ মোৰ দাদা হয় নীৰেণ সিং দা আগত ওলাইছে না ওলোৱা না ফাৰ্ষ্ট টাইম আজি প্ৰথম ওলাইছে
তোমাৰ সৌভাগ্য দিয়া আৰু ওলাইছা যে তুমি তাকে এতিয়া যাওঁ ভিতৰলৈ সোমাই যাওঁ এতিয়া পাছ হৈ গ'ল এতিয়া ভিতৰলৈ সোমোৱাত আমাৰ বাধা নাই যাব পাৰি ইয়াত প্ৰথমতে দেখুৱাব লাগিব ডকুমেণ্টছ দেখুৱাব লাগিব তেতিয়া ভিতৰলৈ যাব লাগিব পাছ দেখুৱাব লাগিব বাঘৰ লগত চেল্ফি মৰাটো কোন ন চাওঁ বাঘ yes yes তুমিতো হ'ল বহুতদিন এতিয়া গাড়ী চলাই আছা তোমাৰ একদম খাছ কিবা এক্সপিৰিয়েঞ্চ হৈছে নেকি মানে কিবা গড়ৰ মুখৰ আগত ওলাইছে বা বেলেগ কিবা হাতী চাতি খেদিছে গাড়ী হৈছে বাৰু তেনেকুৱা পাইছা এবাৰ আমি মানে চলাই যাওঁতে হাতীয়ে খেদিলে আৰু ঘপককৈ গম নাপাওঁ মানে সি একদম চোচা মাৰি আহিছিলে গাৰ্ড এজন আছিলে লগতে গুলি চুলি আজিতো আমাৰ লগত গাৰ্ড নাই অহা এনেই কেলে গাৰ্ড মানে কেতিয়া আহে গাৰ্ড মানে চব গাড়ী দিব নোৱাৰে একচুৱেলি গাৰ্ড কম আছে মানে এইটো পৰিমাণত কিন্তু 4খন বা 3খন মানে 2-3খনৰ মূৰে মূৰে গাৰ্ড পঠিয়াই এজন তোমাৰ এনেই কেনেকুৱা লাগে এনেই তোমাৰ এই জবটো কাজিৰঙাৰ মাজত সদায় থাকা প্ৰায়ে থাকা আৰু বহুত ভাল লাগে ন এদিন যদি সোমাব নাপাওঁ মানে কিয় গাটো ফুটফুটাই থাকে কিয় নাপালোঁ মই ভাল কৰিছে তুমিতো সদায় কাজিৰঙা হেৰি নহয় এদিন সদায় মানে কিবা নহয় কিবা নতো দেখিবাই নতুন নতুন কিবা নহয় কিবা আৰু সদায় নতুন বস্তু দেখা নিচিনা লাগে সদায় নতুন লাগে কাজিৰঙাখন মানে বৰ কেতিয়াও নালাগে সময়বিলাক হেৰি আজিলৈকে বাঘ দেখি পাইছা নে কেতিয়াবা বাঘ দেখিছোঁ দেখিছা মানে গাড়ী চলাবলৈ লোৱাৰ পৰা দেখিছা ইয়াত চলাওঁতে দেখিছা নে বেলেগ আগতে আহি দেখিছা আগতে এবাৰ এনেই সোমাওঁতে দেখিছিলোঁ চলাবলৈ লোৱাৰ পৰা মই দুবাৰ দেখিছিলোঁ ৰাস্তাত কাষতে থাকে নে এনে অলপ ভিতৰলৈ আঁতৰত নাই হেৰি তেনেকৈ নহয় মই যোনটো দেখিছোঁ এইটো ক্ৰছটো মাছ আছিলে আৰু পোৱালি দুটা আছিলে সেই ক্ৰছটো মানে পানীৰ ওচৰতে গৈ আছিলে খালি সেই পোৱালিখিনিয়ে মানে এই বহুখিনি দেখি খেলি ফুৰিছে আৰু মাকে চিধা গৈছে আৰু পৰিণত গৈছে সেইটো মানে ৰেয়াৰে চব ৰেয়াৰ সেইটো বাঘ দেখাটো আমি আশা কৰা নাই দেখিম বুলি কিন্তু ভাগ্য থাকিলে দেখি যাব পাৰোঁ ক'ব নোৱাৰিছোঁ দি দিম মই যে ক'লোঁ বাঘৰ প্ৰতিশ্ৰুতি দি দিম লগাই দিবা দিবা লগাই দিম ইয়াৰ পৰা আৰু আগলৈ যাবলৈ নিদিয়ে ইফালেও বন্ধ আছে ইফালেও বন্ধ আছে এইখনৰ পৰা গাড়ীবোৰ ঘূৰাবলগীয়া হৈছে এতিয়া আকৌ উভতি যাওঁ আমি ন ভিডিঅ' কৰি আছা নেকি মজা পখিলা পৰিছে ভাল দিন আহিছে যেন লাগিছে পখিলা পৰিয়ে গৈছো বাকী পখিলা পৰিছিলে নাকত এতিয়া দেখুৱাইছিলোঁ এতিয়া নাজানো ঘৰত কিবা ওলাব পাৰে বিয়াৰ পৰাও কথা ওলাইছে ব্লগটো আৰু মোৰ বিয়াৰ ব্লগটো বিয়াৰ ব্লগ বিকাশৰ বিয়া হে ধুনীয়া ভাল মংগল
এখন জীপ বেয়া হ'ল আমি সেইকাৰণে মাজতে অকণমান জিৰাইছোঁ বনাই আছে বাকী হেল্প মানে আমি কৰা নাই নিয়েন্দা গৈছে হেল্প কৰিবৰ কাৰণে বাকী আমি ৰৈ আছোঁ আমি অলপ বতাহৰ ফিল লৈছোঁ শেষ আৰু এতিয়া ৱাচ টাৱাৰলৈ যাম আৰু তাত অলপ চাম কিবা কিবি দেখিবলৈ পাব পাৰোঁ তাৰপৰা আৰু আমাৰ ৱাচ টাৱাৰটো উঠিব পাৰি নেকি দেখিবলৈ পাব পাৰোঁ বুলি নহয় বাকী দেখিম বুলি পাৰোঁ তেতিয়া এক্সাইটেড হ'ব মানুহে দেখিব পাৰোঁ বাকী আমি এতিয়া ৱাচ টাৱাৰলৈ গৈ আছোঁ তাত কিবা কিবি একদম বিভিন্ন ধৰণৰ জীৱ জন্তু দেখিম গছ গছনি দেখিম মানুহ দেখিম আৰু বহুত কিবা কিবি দেখিম গতিকে তালৈ যাওঁ তাত চাওঁ তাৰপৰা এইটো একেটা ৰাস্তাই আকৌ উভতি আহিম আৰু ওলাই যাম তাতে এটা কথা হ'ল তাত মানে হাতী চাতীবিলাকে মানে তাত হৰিণৰ ৰাজত্বটো বেছি হয় চ' তাত কি হয় মানে হাতী চাতী আহিলে হৰিণলৈ বহুত ভয় কৰে এটা হাতীক 10টা হৰিণে কেইটা সি পলাবই লাগিব ইমান ডাঙৰ হাতী নহওক কিয় আমি এনেকুৱা বিৰল দৃশ্য দেখিবলৈ পাম বাঘো পলাই যায় ক'ত আমাৰ পানী হাতৰ একদম মাছে জঁপিয়াই আছে এইটো চিতল মাছ কয় যে চিতল মাছ বাকী ৱাটাৰ ইমানেই গোটেই এতিয়া খালী হৈ গ'ল মানে যিটো মৰ্ণিং শ্বিফ্ট আছে মৰ্ণিং শ্বিফ্টটো আজি প্ৰায় শেষেই হ'ল এতিয়া আমি একেবাৰে লাষ্ট চাগে চব গ'লগৈ এতিয়া মই এবাৰ ভিউটো আকৌ লাষ্ট টাইম এবাৰ দেখুৱাই দিওঁ বুলি চিতল মাছ দেখিলোঁ পানী আছে পানীত একদম পূৰা চিতল মাছ কাপ কাপ কৰি আছে চিতল মাছ বহুত দেখিলোঁ ইফালে আঁতৰত আছে হৰিণা আছে তাৰপৰা চৰাই আছে তাৰপিছতে গঁড় চৰ আঁতৰত আছে ইয়াৰ পৰা দেখা নাপায় বাইন'কুলাৰ আনিলে দেখা পাব চাগে বাকী ইমানেই ভিউটো আৰু বিশেষ একো নাই ইয়াত টাৱাৰটো আছে টাৱাৰটোৰ পৰা অলপ চাবৰ কাৰণে সুবিধা হয় বাকী ইয়াৰ পৰা ওলাই যাওঁ এতিয়া আমাৰ মানে ফৰেষ্টৰ ভিতৰত ৰিজাৰ্ভৰ ভিতৰত ইমানেই কিন্তু মানে দিন ভাল থাকিলে কেতিয়াবা ইয়াতকৈ বেছিকৈ চাবলৈ পায় আৰু আজি আচলতে মেইনলি কি হ'ল এতিয়া সম্পূৰ্ণ খোলা নাই আৰু আমি এতিয়া বাগৰিত আছোঁ বাগৰি ৰেঞ্জত সোমাইছোঁ আৰু সম্পূৰ্ণ খোলা নাই কাৰণে আমি গোটেইখিনি চাব পৰা নাই নহ'লে প্ৰায় 20ৰ পৰা 23 কিলোমিটাৰমান মানে ৰেডিয়াছ এটা ঘূৰা হয় গোল এটা চাৰ্কুল কিন্তু এতিয়া আমি এতিয়া সম্পূৰ্ণ কৰা নাই আধালৈকে গৈ পেলাই উভতি আহিবলগীয়া হৈছে বন্ধ কৰি থোৱা হৈছে ৰাস্তা মেৰামতি কাম চলি আছে বোলে বনাই হোৱা নাই বাকী যি কি নহওক যিখিনি দেখিলোঁ ভাল লাগিলে আজি ফাৰ্ষ্ট টাইম সোমাইছোঁ কাজিৰঙাৰ ভিতৰত মই মানে বাকীখিনিও কিছুমান আহিছে আগলৈ গতিকে ভাল লাগিলে গতিকে ইয়াৰ পৰা এতিয়া আমি ওলাওঁ বাকী এতিয়া আমি ওলাই আহিলোঁ এইকণতে আমি এণ্ট্ৰি কৰিছিলোঁ এতিয়া বাহিৰলৈ ওলাই গুচি আহিলোঁ তাৰপৰা ওলাই আহোঁতে পুনৰ আকৌ এণ্ট্ৰি কৰিব কাজিৰঙা ইমানেই আধা কাজিৰঙা ইমানেই সম্পূৰ্ণ বেলেগ এদিন কেতিয়াবা তাত চিট চাগে আকৌ আহিম তেতিয়া সম্পূৰ্ণ হ'ব আজি ইমানেই বাকী আকৌ আহি পেলাই আমি ফুৰি চাকি আহিলোঁ লজলৈ আহিলোঁ এতিয়া লজত এতিয়া ওলাই যাওঁ ইয়াৰ পৰা আৰু চেক আউট হৈ গ'ল এতিয়া একেবাৰে ওলাই যাওঁ তাৰপৰা ভাগে ভাগে এতিয়া আমি খাম আৰু খাই পেলাই চব ভাগে ভাগে যাবগৈ বাকী ব্লগটো ইমানতে শেষ কৰি দিব বিচাৰিছোঁ যদি কিবা অকণমানো যদি চাবলগীয়া যেন পালে ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু কিবা বেয়া পালেও জনাব কিবা আপডেট কৰিবলগীয়া থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি ভাল পাইছে তেতিয়া ভিডিঅ'বোৰ এনেকৈ পাই থাকিব বাকী সকলোৱে বাই বাই এবাৰ কৈ দিয়ে আৰু চবকে বাই বাই সি ইউ এগেইন ঠিক আছে বাই 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 আকৌ লগ পাম আমি এতিয়ালৈকে বাই বাই হোৱা নাই বাৰু খাবলৈ আছে খাই বৈ আমি এতিয়া বাই বাই দিমগৈ বাকী ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আৰু যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব এইখিনি আৰু জানেই আৰু সকলোৱে